खैराबारिनि झारगाव बिपिएफनि गुदि आफादनि मावख' बेखेवदों। गासैबो राजखान्थि दोलोफोरा फैगौ बिटिसि बिसायख'थिनि थाखाय गावसोरनि गोहोखौ फेहेरनो साखाफारा जागासिनो दं। गासैबो बेरेखा दोलोफोरनि मावथिफोरा भट बिनो थाखाय सान हर रायजोफोरनि खाथियाव थांदों। 37 नं खैराबारि बियाबाव बिपिएफखौ नागारनानै बिजेपि इउपिपिएल कंग्रेस बायदि हान्जाफोरा गोहोआव फैनाय नङा। बिपिएफआ खैराबारि बियाबखौ लाफिननो थाखाय गुबुन गुबुन जायगाफोराव आफादारि बिथाखौ गोख्रों खालामनो नाजागासिनो दं। बेनि बाहागो महरै झारगाव बिसिडिसिनि सिङाव थानाय झारगाव प्राइमारि बिपिएफनि मावखुलिखौ दिनै बेखेवनानै होयो बारग' इएम बियाबनि बिजाथि लोमस्राव दैमारिया। बेखेवनाय सानाव गोबां सुबुंफोरा बिपिएफ दोलोआव हाबफैयो। बे मावख'आव फैबाय थानाय बिटिसि बिसायख'थिखौ सामलायगोन। झारगाव बिपिएफखौ नागारनानै रावबो दोलोआ भट मोननाय नङा होननानै लोमस्राव दैमारि बिथाङा बुंथियो। आमार खैराबारि ब्लक कमिटिर अंतर्गत झारगाव प्राइमारित आमार दलीय भावे एटा निजा प्राइमारी अफिस लगा হৈছিলে। आज ही अफिस लोৱাৰ লগতে উদ্বোধন কৰাৰ লগতে আজি आमार प्राइमारी कमिटिर বিষয়বিয়াসকলৰ লগত মই অলপ কথা পাতিলো। তো ৰাইজে সব ঠিকই আছে, আমি জিকি যামে মানে সব রাইজে খোৱাৰি পাইছে। মানে আমাৰ দলৰ কৰ্মকৰ্তাসকলেও একদম মানে হাঁহি মুখেৰে তেওঁলোকে এতিয়া মানে কেম্পেইন কৰি আছে, গাঁৱে গাঁৱে গৈ আছে। গতিকে আমাৰ খৈৰাবাৰী অঞ্চলৰ পৰা বিপিএফ দলে যে জিকিব প্ৰায় খাটাং হৈছে। আমি কাৰণ কিয় আজি প্ৰমোদ বড়োৰ মানে চৰকাৰখনে 5টা বছৰত তেখেতে সঁচাকৈ এটা ব্যৰ্থ চৰকাৰ মানে চলাই আছে। তাৰ কাৰণে ৰাইজে সব বেয়া পাইছে। আজি আগতে তেওঁলোকে বহুখিনি কথা কৈছিলে ইলেকশ্যনৰ আগমুহূৰ্তত ছুইজাৰলেণ্ড বনাম, গাঁৱৰ মিছন আমি কৰিম, অমুক মিছন আমি কৰিম, মিছনে তেওঁলোকে প্ৰকাশ কৰিছিল। সেই মিছনবিলাক এতিয়া গ্ৰাম অঞ্চলত এটাও মানে সফলতা হোৱা নাই, আমি দেখাই পোৱা নাই। গতিকে ৰাইজে এতিয়া সব বুজি উঠিছে। আৰু এই মানে আমাৰ 6 চিডেলখন ষ্ট্ৰং কৰিবৰ কাৰণে তেখেতে যিবিলাক কথা কৈ আছিলে সেইটো সব অৱভাৰিছে। তেওঁ চেণ্ট্ৰেল চৰকাৰৰ লগত কোনো যোগাযোগ কৰা নাই, আলোচনাই কৰা নাই অসম চৰকাৰৰ লগত। গতিকে কেনেকৈ ষ্ট্ৰং বনাব? গতিকে আলোচনা কৰিব লাগিব। আজি ভিচিডিচিখন আইন বনাব লাগিব, এক বনাব লাগিব, তাৰ কাৰণে কথা পতা নাই। আজি 125 যেটো ভাৰতীয় সংবিধান, ভাৰতৰ সংবিধান এইটো এমেণ্ডমেণ্টৰ কথা আছিলে, সেইবিলাক কাম মানে এনে পৰি আছে। গতিকে যি সময়ত 2019 চনতে তেতিয়াৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে আমাৰ পাৰ্লামেণ্টত ৰাজ্যসভাত উত্থাপন কৰিছিল সেই বিলখন পাছ কৰিবৰ কাৰণে। সেইবিলাক কথাও এতিয়া আছে, মানে সেইবিলাক কথাও তেওঁলোকে কোনো দিনেই কিবা কৰা নাই। আজি সঁচাকৈ খৈৰাবাৰী অঞ্চলত তেওঁলোকে কওকচোন, আজি প্ৰায় 4-5টা ব্ৰিজ লাগে, আমি অনুভৱ কৰোঁ। আমিও কাম কৰিছিলোঁ 15টা বছৰ, আমিও 4-5টাটো আমি পৰা নাই। কিন্তু এতিয়া তেওঁলোকে কওক সেই 4-5টাটো মানে বনাব লাগিল নে নাই? বনাবতো লাগিছিলে, তেওঁলোকে এটাও বনাব নাই। আজি উদাহৰণ দিয়ক, তো উদাহৰণটো তেওঁলোকে এতিয়া দিব নোৱাৰে। গতিকে ৰাইজক সেই 5টা বছৰত কথাই দি একদম তেওঁলোকে বহুখিনি ঠগিলে। গতিকে ৰাইজে তাৰ কাৰণে বিৰাট বেয়া পাই আছে। গতিকে ৰাইজে চবেই কৈ আছে এতিয়া হাগ্ৰামাক লাগে আকৌ। হাগ্ৰামাৰ দিনত বহুখিনি অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি দিয়া হ'ল। আজি খৈৰাবাৰী অঞ্চলত সঁচাকৈ আগত এম এ পাছ বা MSc পাছ, MCom পাছ বহুত কম আছিলে। এতিয়া যেতিয়া 15 বছৰ আমি শাসন কৰিলোঁ, তেতিয়া যিহেতু ইউনিভাৰ্চিটি আহি পালে, CIT আহি পালে, তাৰপিছতে MSc BSc আগবাঢ়ি গ'ল, বহুখিনি আগবাঢ়ি গৈছে। গতিকে সেইবিলাক কথা এতিয়া ৰাইজে সব বুজি উঠিছে। আজি মানে BTech কাক কয়, আগতে BTech কাক কয়, MTech কাক কয়, আমাৰ মানুহ নাজানিছিলে। এতিয়া যেতিয়া CIT গঠন মানে CIT আহি গ'ল, CIT আমি ইষ্টাব্লিছ কৰা হ'ল, তাতে এতিয়া MTech BTech পাছ কৰা মানুহ একদম ঢেৰ। কাৰ্যালয় উদ্বোধন, বিপিএফ দলৰ কাৰ্যালয় উদ্বোধন প্ৰাইমাৰী আমাৰ EM ছাৰে কৰিলে, প্ৰাক্তন EM ছাৰ। আগন্তুক দিনত আমি আশা কৰি গৈছোঁ আমাৰ EM ছাৰ 100% জয় হ'ব। আমাৰ এই অঞ্চলৰ প্ৰায় এই ঝাৰগাঁও বিচিডিৰ পৰা প্ৰায় 3000 ভোট পাব তেখেত। বেবেল কোনো দলৰ এতিয়া কাম নাই। সব বিপিএফ এতিয়া আৰু কোনো দলৰ কাম নাই। নাই সোমাব নোৱাৰে। আপোনালোকে একচেটিয়া আমাৰ বিপিএফে যিখিনি কাম কৰিছে যোৱা কেইটি বছৰৰ, এইবাৰ কি কাম কৰিছে তেওঁলোকে? 5 বছৰ কি কাম কৰিছে? এটা শিলগুটি পৰা নাই আজিলৈকে।
এটা সূতা কম্বল এটা পোৱা নাই আৰু পাইছে কোনকেইটা তেওঁলোকে সাংগ পাংগ সেইগিলাকে পাইছে সাধাৰণ জনতাই পোৱা নাই তাৰপৰা বঞ্চিত হৈছে ৰাইজ বঞ্চিত গতিকে আমি পোৱা নাই কোনো পোৱা নাই হা আমি আহাবাৰ আমিতো আশা ৰাখিছোঁ আমাৰ দল আহিবই আমাৰ শাসনত আহিবই আমি কমেও ২৭খন আসন পাম ইয়াত এই অঞ্চলত দলং কেইখন পাইছে দলং আমি যিটো আমাৰ হেৰি আজি স্বাধীনতাৰ পিছত আমাৰ এইখিনি দলং হোৱা নাছিল বিপিঅ'ত আমি 3খন ডাঙৰ ডাঙৰ আমাৰ সন্মুখত আছে এই 3খন দলং আছে আৰু এওঁলোকে বৰ্তমান 5 বছৰত এটা দলংটো দূৰৰ কথা এটা বাঁহৰ দলঙত দিব পাৰে এই আজিলৈকে তেওঁলোকে চকু নাই নেকি দেখা নাপায় নেকি এই শইকীয়াপাৰৰ দলংখন এইটো এটা বাঁহৰ দলং বনাব পৰা নাই কি আমিও বনোৱা নাই তেওঁলোকে কি কৈছে 5 বছৰত একো কৰিব পৰা নাই গতিকে আমি আশা ৰাখিছোঁ এইবাৰ আমাৰ বিপিএফ দল আহিবয়ে আমি বাকী যিখিনি আমাৰ কাম ৰৈছে আমি সম্পূৰ্ণ ক্লিয়াৰ কৰি দিম ধন্যবাদ